কৃষ্ণ ভক্তি কথাৰ ৰাখিফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছেপ্টেম্বৰ মাহৰ ৰাখিফল আপোনালোকলৈ লৈ আহিছোঁ। 2022 চনৰ ছেপ্টেম্বৰ মাহটোৰ ভিতৰত 15 ছেপ্টেম্বৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি, 17 ছেপ্টেম্বৰত শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ পূজা, 25 ছেপ্টেম্বৰত মহালয় পাৰ্বণ শ্ৰাদ্ধম আৰু শাৰদীয় দুৰ্গোৎসৱৰ শুভাৰম্ভণি। এতিয়া আহিছোঁ কৰ্কট ৰাশিৰ ৰাশিফললৈ। ছেপ্টেম্বৰ মাহটোত কৰ্কট ৰাশিৰ জাতকসকলে জ্যোতিষীয় দৃষ্টিভংগীৰে কেনেদৰে চলিলে খুব ফল পাব জানোৱা হওক। প্ৰথমে জানোৱা হওক শুভ ৰং কি হ'ব। এই মাহটোত আকাশী নীলা ৰং আপোনালোকৰ বাবে শুভ হ'ব। কৰ্কট ৰাশিৰ জাতকসকলৰ ছেপ্টেম্বৰ মাহটোৰ ভিতৰত আয় উপাৰ্জনৰ ক্ষেত্ৰত অহা বাধাসমূহ কমিব। আৰ্থিক পক্ষ মজবুত হৈ থাকিব। আপোনালোকে মনে বিচৰা মতে কামবোৰ হৈ উঠিব যদিহে সময়বোৰ অবাবত নষ্ট নকৰে। পৰিয়াল আত্মীয় স্বজনৰ মাজত শুভ বতৰাৰ আগমন ঘটিব। ঘৰুৱা সংক্ৰান্তীয় কোনো বিষয়ৰ সিদ্ধান্ত ল'ব লগা হ'লে 24 ছেপ্টেম্বৰৰ আগেয়ে ল'ব লাগিব। ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত থকাসকলে যিসকলে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে সেইসকলে তৎক্ষণাৎ কোনো ধৰণৰ ৰিজাল্টৰ আশা নকৰিব। গ্ৰোথ হ'ব কিন্তু লাহে লাহে হ'ব আৰু চিৰস্থায়ী হ'ব। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ্তমানৰ সময়খিনি অনুকূল। উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে যদি মনস্থ কৰি থৈছে তেনেহ'লে আপোনালোকে আগবাঢ়ি যাব পাৰে। কৰ্কট ৰাশিৰ ফিমেলসকলে পূৰ্বতে কৰি থোৱা কোনো পুণ্য কৰ্মৰ ফল ছেপ্টেম্বৰ মাহটোত ভোগ কৰিব পাব। বৈষয়িক সুখ ভোগৰ কাৰণেও উপযুক্ত সময়। কৰ্কট ৰাশিৰ জাতকসকলে এই মাহটোত ওচৰৰ কোনো ঠাইলৈ ফুৰা চকাৰ কাৰণে সুযোগ পাব। আৰু যিসকলে ইউটিউব চেনেল খুলি নিজাকৈ ভিডিঅ' পষ্ট কৰিব বিচাৰি আছে সেইসকলে এই মাহৰ পৰাই আৰম্ভ কৰিব পাৰে। আৰু যিসকলে মিডিয়াত চাকৰি কৰিবলৈ প্ৰয়াস কৰি আছে সেইসকলে এই ক্ষেত্ৰখনত চাকৰি পোৱাৰো যোগ ঘটিছে। কৰ্কট ৰাশিৰ জাতকসকলে ঋণ আদি লোৱাৰ ক্ষেত্ৰত যথেষ্ট ভাগ্যশালী। ঋণ পোৱাত আপোনালোকৰ বাধা কম থাকে আৰু ঋণ লোৱাৰ ধনেৰে উন্নতিমূলক কামত খটায়ো যথেষ্ট লাভান্বিত হ'ব পাৰে। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত মনৰ আশাবোৰ এই মাহত পূৰণ হ'ব। কৰ্কট ৰাশিৰ জাতকসকলৰ 2022 বৰ্ষৰ ছেপ্টেম্বৰ মাহটোৰ ভিতৰত 1, 2, 3, 6, 7, 11, 12, 15, 16, 20, 21, 22, 24, 29 আৰু 30 ছেপ্টেম্বৰ এইকেইদিনত আয়, শিক্ষা, কৰ্ম, প্ৰেম আদিবোৰত শুভ। আৰু 4, 5, 8, 9, 13, 18 আৰু 19 ছেপ্টেম্বৰ এইকেইদিনত বিশেষভাৱে সতৰ্ক থাকিব লাগিব। ভক্তি কথাৰ ৰাশিফলৰ যোগেদি কৰ্কট ৰাশিৰ 2022 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ৰাশিফল আপোনালোকলৈ আগবঢ়ালোঁ। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে অন্ত পেলাইছোঁ। আৰু আমাৰ বিচাৰসমূহ যদি গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কৃষ্ণ।